নমস্কাৰ সকলোকে, মই পংকজ তালুকদাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে। আজি মই গৈ আছোঁ তাৰমানে গুৱাহাটী গৈ আছোঁ অঞ্জলিৰ লগত। তাই কি কাম আছে কৈ আছোঁ, আগতে অঞ্জলিহঁতৰ তাত যাই লওঁ, তাইক পিক আপ কৰি এনেকৈ সিহঁতৰ গাড়ীখন লৈ পিনে আমি ওলাই যাম। পম্পীও যাব চাগে, তো চাই থাকক, জনাই আছোঁ কিয় গৈ আছোঁ তাইয়ে ক'ব। তো এয়া মোৰ লগত অঞ্জলি মালি আৰু পিছপিনে এইপিনে পম্পী, বাকী এইপিনে খুৰী দিওঁ, এইপিনে হাই কৰি দিয়ক খুৰী। বাকী আমি কিয় গৈ আছোঁ কৈ আছোঁ, মানে ক'লোঁ নহয় অঞ্জলি যাম, তেতিয়া মানে ব্লগ বনাই নহ'ল, ফটাফট দেৰি হৈছে, সোনকালে ওলাই গুচি আহিলোঁ। তো এতিয়া লগে লগে আমাৰ ৰিলছ কুইনক ল'লোঁ, এইপিনে আৰু এনেকৈ ফটাফট আৰু এতিয়া ৰেডি কৰিলোঁ আৰু কথাটো, মোবাইলটো উলিয়াই ল'লোঁ। বাকী কিয় গৈ আছোঁ অঞ্জলি অলপ কৈ দিব। মই মোৰ নতুন গান এটা আহি আছে, টাইম আছে, কিন্তু আজি মানে ডাবিংটো কৰি মানে ৰেকৰ্ডিংটো আজি কৰিম। তো ভাবিলোঁ পংকজক লৈ যাওঁ, সিও ব্লগ বনাওক আৰু আপোনালোকেও জানক যে গান এটাৰ আঁৰত কিমান কাহিনী থাকে, কিমান কষ্ট জড়িত হৈ থাকে, ষ্টুডিঅ' এটাৰ ভিতৰত কিমান কি কাৰবাৰ চলে, সেইবোৰ আপোনালোকেও জানক বুলি তাক লৈ আহিছোঁ আজি। গতিকে অপেক্ষা কৰিব, গানটো নিশ্চয় ভাল পাব। টাইম আছে যদিও মই আগতীয়াকৈ জনাই থ'লোঁ আপোনালোকক। গানটো আহিব বেছি দিন, অলপ দিন লাগব আৰু বেছি দিন বহুত বেছিও নাই, জনাই দিম মই কেতিয়াহে। বাকী মৰম দিব বুলি আশা থাকিল, আৰু ষ্টুডিঅ'ৰ ভিতৰত কি হয় দেখাব চেষ্টা কৰিম। মই নিজেতো বোধহয় কণা এটা লৈ কিনে বহি থাকিম, তথাপিতো যিখিনি পাৰোঁ দেখাব চেষ্টা কৰিম। জড়িত হৈ থাকিব মোৰ চেনেলটোৰ লগত। থেংক ইউ। তো আহি পালোঁ ষ্টুডিঅ', এতিয়া অৰেঞ্জ ষ্টুডিঅ' তাইৰ গানটো শ্বুট হ'ব। তো যাওঁ ভিতৰে তাই বহি আছে, মই পানী বটল আনিব পাহৰিছোঁ, পানী বটল আনিব গৈছিলোঁ। তো যাওঁ ভিতৰে, কি দেখাব পাৰোঁ চেষ্টা কৰিম অলপ, বেছিতো হাইলা কৰিব নোৱাৰি, ষ্টিল আউট ট্ৰাই মাই বেষ্ট। বেষ্ট অফ লাক। কিবা এটা পানী লাগে মানে গাব চবে প্ৰে কৰিব যাতে ভালকৈ গাব পাৰোঁ। বিৰাট বুকুখন ধপ ধপ কৰি আছে। বেষ্ট অফ লাক, বেষ্ট অফ লাক। থেংক ইউ। দে গাবি, বাই বাই। তো এতিয়া অঞ্জলি জাষ্ট সোমাল ৰেকৰ্ডিং ৰুমত, এইপিনে ছেটিং চলি আছে সিহঁতৰ, এইয়া চাই লওক। তাৰপিছত ৰেকৰ্ডিং কৰিব, এতিয়া দেখাই আছোঁ আৰু কি দেখাব পাৰোঁ। মিউজিকটোতো শুনাব নোৱাৰোঁ দিয়কচোন, এতিয়া ৰিলিজ হোৱাৰ পিছত শুনিব আপোনালোকে সময়ত। আৰু এইটোৱে ছেটআপটো কি কৰে কি নকৰে তো মই একো আলো তালো নাজানো, তথাপি দেখাই দিছোঁ আৰু। এই সম্পৰ্কে মোৰ ইমান নলেজ নাই। আৰু ইয়াতে এচি চলি আছে, খুৰীৰো ঠাণ্ডা লাগছে বোলে বিৰাট। খুৰী জেকেটটো লৈ লৈ নহয়। আৰু আমাৰতো বাইদেউৰ ঠাণ্ডা নাই। আন্ধাৰ কৰি দিব লাগিব নেকি? মানে আমি আন্ধাৰ কৰি দিওঁ আৰু গাঁৱতে আগত তোমাৰ কোনটো ৱৰ্ড আহি আছে তাতে বনাই লওঁ যে এইটো ৱৰ্ডটো এইখিনি, সেই বস্তুটো জাষ্ট কৰি থাকোঁতে জাষ্ট কুইকলি গাবা, কুইকলি নিজে গম পোৱাকৈ লাগে, নিজে গম নাপালে দিগদাৰ। ৰিপিটটো ন? এনেকেই গাবা, মানে অপেনে গাবা। সেই ফিলটো তুমি গাওঁতে হ'ব লাগিব, বুজিলা? কিছুমানে উগাৰো মাৰি দিয়ে গাওঁতে। এইকেইটা তুমি কি জানানে, এই নোটকেইটা বহুত কেয়াৰফুলি ল'বা। তোমাক মানে আমাৰ ৰেকৰ্ডিং কমপ্লিট হৈ গ'ল। এতিয়া আমি খাব সোমাইছোঁ। এতিয়াতো চিকেন কোনেও নাখায়, গতিকে চাওমিন খাব। হালত খাৰাপ হৈ আছে মানে হোপ ফৰ দ্য বেষ্ট আৰু নাজানো কি হয়, মানে এনেই অলপ টেনশ্যন হৈছে। সকলোৱে সঁহাৰি জনাব বুলি আশা থাকিল। মৰম দিব। আহাৰ গানটো ৰিলিজ হোৱাৰ পিছত আৰু টাইম আছে যিহেতু মই এনেই কৈ থ'লোঁ আৰু এইপিনে পম্পী আছে। তোমাৰ কেনেকুৱা লাগিল গানটো ৰেকৰ্ডিং দেখি? মজা। খুৰীদেউ আছে, খুৰীদেউ মাজে মাজে গুণগুণাই আছিল গান লগে লগে। বাকী আমিও এনজয় কৰিলোঁ অলপ, ভাল লাগিল।
ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ষ্টুডিঅ' দেখিলোঁ ফাৰ্ষ্ট টাইম আৰু এইবিলাকে আৰু চলে কিছুমান গানৰ আৰু এইবিলাক চলে আপোনালোকতো দেখালোৱে যিখিনি পাৰোঁ দেখাইছোঁ বাকী থেংক ইউ ছ' মাছ বাকী অঞ্জলিৰো চেনেল এটা আছে তাইকো ছাপোৰ্ট কৰিব অঞ্জলি মালি ছাবস্ক্ৰাইবটো কৰি দিব আৰু উৎসাহিত কৰক ছাবস্ক্ৰাইব কৰি আৰু লাইক কৰি নে কি অনুপ্ৰেৰণা যোগাওক তো ঠিক আছে বাই বাই লগ পাইছোঁ আকৌ নেক্সট ব্লগ ধামাকা আহি আছে চাই থাকিব জড়িত থাকিব মোৰ চেনেলটো অঞ্জলি খাই আছে এতিয়া আমাৰ আহি গ'ল পেটটো পূৰা আৰু আপোনালোকে চাহ আৰু টাটা বাই বাই আৰু এতিয়া